Hi friends, মই নাজমুলক পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল মুনবক্সলৈ। So friends, আজি আমাৰ বাবে এক বিশেষ দিন। তো মই আজি বিশেষ দিনত বিশেষ আলোচনা কৰাৰ বাবে আপোনালোকৰ ওচৰত আহিছো। আৰু আলোচনা নহয় স্পেশালি মোৰ আজি বহুত কেইজনমান বন্ধুৱে মোক কেইটামান ভিডিও ক্লিপছ পঠাইছে আৰু কেইজন মানে মোক মেছেজতো উইশ কৰিছে ফ্ৰেণ্ডশিপ ডে। তো মই তাৰে কেইটামান ভিডিও ক্লিপছ আপোনালোকৰ ওচৰত আপোনালোকৰ ওচৰত মই সাবমিট কৰিম বা আপোনালোকক দেখাম। তাৰে মাজত আৰু কিছুমানে মোক মেছেজ কৰিছে হোৱাটছআপত। তো মেছেজবিলাকো মই আপোনালোকক যিমান পাৰো সিমান মই পঢ়ি শুনাবলৈ যত্ন কৰিম বা স্ক্ৰীনশ্বট সহকাৰে আপোনালোকক দিবলৈ যত্ন কৰিম। সো ফ্ৰেণ্ডছ, ফ্ৰেণ্ডশিপ ডে নো কি আৰু ফ্ৰেণ্ডশিপ ডে আমাৰ ভাৰতত কেতিয়া পালন কৰা হয় তাৰে বিষয়ে আপোনালোকক জনাম। আৰু তাৰ আগতে মই কেইটামান ষ্টেটাছ পঢ়িম। শিৱন দাই ষ্টেটাছ দিছে, বন্ধুত্বৰ বাবে কোনো নিৰ্দিষ্ট দিনৰ প্ৰয়োজন মই অনুভৱ নকৰোঁ। সকলো সময়তে বন্ধুত্ব বজাই ৰখাৰ লগতে বিপদৰ সময়ত বন্ধুত্ব বৰ্তাই ৰখাটো জৰুৰী। সঁচাই শিৱন দা ঠিকে বহুত ভাল কথা লিখিছে। বন্ধুত্বৰ বাবে কোনো নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই। যেতিয়া আপোনাৰ বিপদত যেতিয়া যি বন্ধুৱে আপোনাক সহায় কৰিব তেওঁই হ'ব একমাত্ৰ প্ৰকৃত বন্ধু। তো ময়ো সেইটো আপোনালোকক ক'ব বিচাৰোঁ, বিপদৰ বন্ধুই এইটো মই বুলি নহয়, আগৰ পৰা প্ৰচলিত হৈ আছে ফকৰা হিচাপে, বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু। তো বিপদত যদি বন্ধুক হেল্প কৰিব পাৰে তেওঁই হৈছে প্ৰকৃত বন্ধু। তো বন্ধুত্বৰ বাবে কোনো দিনৰ প্ৰয়োজন নাই বুলি মই আপোনালোকক ক'ব বিচাৰোঁ। শিৱন দা সেই একেষাৰ কথাই লিখিছে। আৰু এটা ভাল ষ্টেটাছ লিখিছে আমাৰ দিবাকৰ ডেকা, মোৰ খুব প্ৰিয় বন্ধু। তেওঁ মোলৈ ভিডিঅ' ক্লিপছ এটা পঠাইছে, ভিডিঅ' ক্লিপছটো মই প্লে কৰি আছোঁ। তেওঁ লিখিছে, বন্ধুত্ব পাবলৈ সুলভ কিন্তু সঁচা বন্ধুত্ব পাবলৈ দুৰ্লভ। সঁচা, একদম একেবাৰে সঁচা কথা। বন্ধু আপোনাৰ এনি টাইম হৈ যাব পাৰে, যিকোনো সময়তে আপুনি বন্ধু এজন পাই যাব পাৰে বা যিকোনো মুহূৰ্ততে আপোনাৰ বন্ধু আহি যাব পাৰে। কিন্তু সঁচা বন্ধু, প্ৰকৃত বন্ধু এজন পোৱা খুবেই কঠিন। সঁচাই দিবাকৰে মোৰ বন্ধু, তেওঁ বহুত ভাল কথা লিখিছে। আৰু লিখিছে, আজি কাৰো ফটো বা কাৰো নাম উল্লেখ নকৰিলেও সদায় মনত পৰে তহঁতলৈ, কেতিয়াও পাহৰিব নোৱাৰো সেই অতীত, সেই বন্ধু। আজিৰ বৰ্তমান কাইলৈ অতীত হ'ব, কিন্তু আমাৰ বন্ধুত্ব সদায় স্মৰণীয় হৈ ৰ'ব। মোৰ বন্ধু দিবাকৰে বৰ ধুনীয়া এটা ষ্টেটাছ লিখিছে। একচুৱেলি যেতিয়া মই হোৱাটছআপ অন কৰিছোঁ, হোৱাটছআপত কিছুমানে ষ্টেটাছ ইমান দেখিছোঁ যে ষ্টেটাছত সকলো বন্ধুৰ ফটো দিছে। তো বন্ধুৰ ফটো কিমানজনৰ দিব আপুনি চাওক, ক্লাছ জন্মৰ পিছৰ পৰা আপুনি হিচাপ কৰক এতিয়ালৈকে আপোনাৰ বন্ধু কিমান আছে আৰু কিমানজনৰ আপুনি নাম মনত ৰাখিব। তো সকলোৰে নাম মনত ৰখাটো খুবেই কঠিন হয়। কেতিয়াবা এনেকুৱা বন্ধু হৈ যায় যি বন্ধু নেকি আপোনাক এৰি বহুত দূৰলৈ গৈছে। এনেকুৱা হৈছে মোৰ ক্ষেত্ৰতো এনেকুৱা হৈ আছে বৰ্তমান। মই যিবিলাক ক্লাছ 1 ক্লাছ 2ত যিবিলাক বন্ধু আছিল সেইবিলাক বন্ধু এতিয়া মোৰ পৰা বহুত দূৰত আঁতৰি গৈছে। মানে তেওঁলোকৰ কৰ্মব্যস্ততাৰ কাৰণে আঁতৰি গৈছে। এতিয়াও তেওঁলোকে লগ পালে মোক কণ্টেক্ট কৰে। তো সেয়াই আৰু এই ষ্টেটাছসমূহ গোটেই ষ্টেটাছ পঢ়া সম্ভৱ নহ'ব। তাৰে মাজতো মই কেইটামান ষ্টেটাছৰ স্পেচিয়েলি মই থেংক ইউ জনাব বিচাৰোঁ। তেওঁলোকে মোক উইচ কৰিছে মই মেছেজৰ সহায়ত। তো মই স্ক্ৰীনশ্বট ছাইডত মই দেখাই দিম কেইটামান। আৰু কেইজনমানক মই কৈ আছোঁ। প্ৰথমতে মোক মেছেজ কৰিছে মৰ্ণিং মৃদুস্মিতা, মোৰ ফ্ৰেণ্ড হয়, বৰ্তমান মোৰ লগত একেলগে পঢ়ি আছে। তাই মোক মৰ্ণিং মেছেজ কৰিছিলে, হেপী ফ্ৰেণ্ডশ্বিপ ডে নাজমুল। থেংক ইউ মৃদুস্মিতা, তোমাৰ শুভকামনা জ্ঞাপন কৰাৰ বাবে। তাৰপিছত মোক উইচ কৰিছে অভিষেক মোৰ বন্ধু খগৰাপাৰৰ হয়। তেওঁ এটা ইউটিউব চেনেল চলাই আছে, ইভলিউশ্যন 7। তো তেওঁ মোক উইচ কৰিছে, থেংক ইউ অভিষেক। প্ৰাঞ্জিতৰ মই অলৰেডি মোক ভিডিঅ' এটা চেণ্ড কৰিছে, প্ৰাঞ্জিতৰ ভিডিঅ'টো মই ইনক্লুড কৰিম। চ' থেংক ইউ প্ৰাঞ্জিত। তাৰপিছত বিকাশ বৰ্তমান এছামিজ কমেডি শ্ব' নামৰ কিবা এটা হেৰি আছে, কমেডি শ্ব' নামৰ এটা কমেডি চেনেল আছিলে, তেওঁ এতিয়া বৰ্তমান চেঞ্জ কৰিছে। তো তেওঁক মই বিকাশক স্পেচিয়েলি থেংক ইউ জনাইছোঁ। তাৰপিছত আজিজ দা তেওঁ দাদা হয়, যদি দাদা হ'লেও ফ্ৰেণ্ডৰ নিচিনা। তো দাদাও মোক হেৰি কৰিছে, উইচ কৰিছে। তাৰপিছত ছিংগাৰ চুমি মোক উইচ কৰিছিলে, থেংক ইউ চুমি। তাৰপিছত ৰেকিব হৈছে, আপোনালোকে সকলোৱে নিশ্চয় গমেই পাইছে, নলবাৰীৰ একমাত্ৰ প্ৰেংক চেনেল হিচাপে হেৰি হৈছিলে। মোৰ অলৰেডি আগৰ ভিডিঅ'ত আপোনালোকে যে চাইছে, মোৰ আগৰ ভিডিঅ'ত তেওঁৰ লগত মোৰ ভিডিঅ' এটা আছিলে, তেওঁৰ প্ৰমোশ্যন ভিডিঅ' হিচাপে। তেওঁৰ চেনেল মাইণ্ড চাৰ্জাৰ। তো মই তেওঁৰ চেনেলৰ লিংকো আপোনাৰ ডিছক্ৰিপশ্যনত দিম, আপোনালোকে এবাৰ ভিজিট কৰিব। ল'ৰাজনে মোক খুবেই হেল্প কৰিছে, মোৰ চেনেলৰ ক্ষেত্ৰতো হেল্প কৰিছে আৰু এনেও খুব ভাল ল'ৰা। মাইণ্ড চাৰ্জাৰ নামৰ যিটো ইউটিউব চেনেল, তেওঁ বৰ্তমান সেইটো দিশ লৈ আছে। তাৰপিছত মোক উইচ কৰিছে জ্যোতিৰ্ময়, থেংক ইউ জ্যোতিৰ্ময়। নীল গগন, থেংক ইউ নীল গগন। তাৰপিছত ৰোহন, থেংক ইউ ৰোহন। চেহনা, চম্পক, জিতুল জুমন, অভিৰাজ,
দিবাকৰ, দীপাঞ্জলি, শিৱন, গুণু, জিন্তু, ধৰ্মেন্দ্ৰ সকলোকে মই থেংক ইউ জনাইছোঁ। তাৰপিছত ধৰ্মেন্দ্ৰ অলৰেডি মোক এটা ভিডিঅ' ক্লিপছো পঠাইছে। মই ভিডিঅ' ক্লিপছটো আপোনালোকৰ ইনক্লুড কৰিম, আপোনালোকে নিশ্চয় চাব পাৰিব। তাৰপিছত সুমন, থেংক ইউ সুমন। ৰাজীৱ, থেংক ইউ ৰাজীৱ। জিতেন কলিতা, থেংক ইউ জিতেন দা। জিতেন দাই মোক অলৰেডি ভিডিঅ' এটা পঠাইছে, ভিডিঅ'টো মই ইনক্লুড কৰিম। তাৰপিছত চাইদুল, ফাৰুক, ভাগ্যশ্ৰী, দিগন্ত, মিণ্টু, কুটু, সৰু, তাৰপিছত মাম্পি। মাম্পিয়ে মোক স্পেচিয়েলি আজি খুবেই পুৱাই মোক অলপ ছাৰপ্ৰাইজো কৰিছে তাই, আৰু তেওঁক মই স্পেচিয়েলি থেংক ইউ জনাইছোঁ। মাম্পি, স্পেচিয়েলি তোমাক থেংক ইউ জনাইছোঁ, তুমি মোক উইচ কৰাৰ কাৰণে আৰু মোক অলপ চক খুৱাই দিছিলা। তাৰপিছত হিৰক, থেংক ইউ হিৰক। ধীমান, ধন্তী মোৰ দাদা হয় যদিও তথাপিও মোৰ ফ্ৰেণ্ডৰ নিচিনা। তো মোৰ ফ্ৰেণ্ড একচুৱেলি কি জানেনে, আপোনাতকৈ ডাঙৰ হ'ব পাৰে, ডাঙৰ হ'লেও কি ফ্ৰেণ্ড হ'ব পাৰে, সকলোৱে ফ্ৰেণ্ড হ'ব পাৰে। আপোনাৰ মা দেউতাও আপোনাৰ কাৰণে ফ্ৰেণ্ড হ'ব পাৰে, বা আপোনাৰ বন্ধুও ফ্ৰেণ্ড হৈ যাব পাৰে। তো বন্ধুত্বৰ কোনো হেৰি নাই, সময়সীমা নাই, বা বয়স নিৰ্ধাৰিত বয়স নাই। আপোনাতকৈ ডাঙৰ হ'লে যে আপোনাৰ বন্ধু নহ'ব সেইটো কথা নহয়, বা আপোনাতকৈ সৰু হ'লে যে আপোনাৰ বন্ধু নহ'ব সেয়া কথা নহয়। তো হেল্ল' নাজমুল, হাই, হেপী ফ্ৰেণ্ডশ্বিপ ডে মোৰ ফালৰ পৰা দেই। জিতেন দাই কিবা ক'বা নেকি? ভাইটি, মোৰ ফালৰ পৰা তোমাৰ মানে তুমি ভাইটি হোৱাৰ তথাপিতো ফ্ৰেণ্ডশ্বিপৰ এটা শুভেচ্ছা দিলোঁ আৰু হেপী ফ্ৰেণ্ডশ্বিপ ডে ব্ৰ। বন্ধু পাবলৈ সুলভ, কিন্তু সঁচা বন্ধু পাবলৈ দুৰ্লভ। হেপী ফ্ৰেণ্ডশ্বিপ ডে অল অফ মাই ফ্ৰেণ্ডছ। হেল্ল' ফ্ৰেণ্ডছ, বন্ধুত্ব দিৱস উপলক্ষে আটাইবোৰ বন্ধু বান্ধৱীলৈকে মই মোৰ ফালৰ পৰা হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ। হেপী ফ্ৰেণ্ডশ্বিপ ডে অল অফ মাই লাভলি ফ্ৰেণ্ডছ, থেংক ইউ। হাই নাজমুল, হেপী ফ্ৰেণ্ডশ্বিপ ডে। হাই নাজমুল, হেপী ফ্ৰেণ্ডশ্বিপ ডে। তোৰ লাইফটো সদায় সুন্দৰ হওক, আনন্দময় হওক, তাৰ কাৰণে সদায় ভগৱানৰ ওচৰত প্ৰে কৰিছোঁ আমি। বাই বাই। এনেকৈ মোক হোৱাটছএপত হেৰি কৰিছে, উইচ কৰিছে, তাৰপিছত মোক ফেচবুকতো উইচ কৰিছে। সকলোকে মই আকৌ এবাৰ স্পেচিয়েলি থেংক ইউ জনাইছোঁ। তোমালোকে ইমান ধুনীয়াকৈ মোক ফ্ৰেণ্ডশ্বিপ ডে উইচ কৰাৰ কাৰণে, আৰু এনেদৰে আগবাঢ়ি গৈ থাকা। আৰু শেষত মই জনাওঁ, আমাৰ ভাৰতত মেইনলি ফ্ৰেণ্ডশ্বিপ ডে কেতিয়া পালন কৰা হয়? আমাৰ ভাৰতত আগষ্ট মাহৰ প্ৰথম ৰবিবাৰ, যিটো ৰবিবাৰে পৰে, যিমান তাৰিখে নহওক কিয়, প্ৰথম ৰবিবাৰটোৱে ফ্ৰেণ্ডশ্বিপ ডে হিচাপে পালন কৰা হয়। এইটো পূৰ্বৰ পৰা হৈ চলি আহিছে। আৰু আমাৰ অসমত আৰু বেলেগ অসমত নহয়, ভাৰতত আৰু বেলেগ কাণ্ট্ৰিবিলাকত বেলেগ ডেটত হয়। যেনেকুৱা 20 জুলাই আমেৰিকাত হয়, তেনেকুৱা বেলেগ কাণ্ট্ৰিত বেলেগ ডেট হিচাপে হয়। আমাৰ ভাৰতত আগষ্ট মাহৰ প্ৰথম যিটো ৰবিবাৰ পৰে, সেই ৰবিবাৰটো স্পেচিয়েলি ফ্ৰেণ্ডশ্বিপসকলৰ কাৰণে বন্ধুত্ব দিৱস হিচাপে পালন কৰা হয়। চ' ফ্ৰেণ্ডছ, আজি এই ভিডিঅ' ইমানেই আছিল। মই ৰাতি শ্বুট কৰিব লগা হৈছে, কোনো লাইটৰ প্ৰব্লেম হৈ আছে, তো এক্সট্ৰা নইজো আহিছে বাহিৰত। তো মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলত যদি নতুনকৈ আহিছে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।